জীৱ জন্তুৱে মানুহৰ মৰম খুব বুজি পায়। কেতিয়াবা যদি মোৰ গেটখনত বহি থাকে 5টামান কুকুৰ, আকৌ প্ৰতিদিনাই আহে কেইজনীমান গৰু, আৰু আজি আহিছে এজনী একদম কাজলী চকুৰে এজনী গৰু, আৰু বিশেষ একো নিবিচাৰে, অকণমান তাইক কিবা এটা খুৱাই যদি হাতখন ফুৰাই যাকে যা বুলি কয় তেতিয়া গুচি যায়। ইমান মৰম লগা। চাওকচোন বলক গৰুজনী, চাব দেই, গৰু আৰু কুকুৰ চব গেটৰম কৰি থাকে, আৰু এই এতিয়া ৰৈ আছে এইডোখৰত, তাইক খাবলৈ লাগে। উপায় নাই, মই কি দিম, ৰুটিও বনোৱা নাই আজি, সেইকাৰণে মেৰিগ'ল্ড দিছোঁ, খাই যাবিগৈ দেই, আৰু নাই কালি আহিবি দেই। কুকুৰ গৰু চব গেটৰ মুখত এনেকৈ ৰৈ থাকে, আৰু এতিয়া যাবগৈ, যাগে যা, খোৱালোঁ নহয়, যাগে আহ আহ বাবু আহ। ইমান মৰম লগা কাজলী চকু, কি মৰম লগা চাওকচোন, গৰুজনী খাবলৈ ৰৈ থাকে। বিস্কুট দিলোঁ মই, যোৱাগৈ যোৱা, এতিয়া গুচি যাব। সেয়া কিমান ভাল লাগে ন, ইমান বুজি পায় সিহঁতি।